আপোনালোকৰ খবৰ খাতি ভালেই নে? আজি মই কমাৰগাঁও ঠেঙালে আহিলোঁ আজিও। মানে বিহু বতৰ আজি মানে 5 দিনমান হৈ গ'ল একেৰাহে কমাৰগাঁৱতো খুমটাই মাৰি আছোঁ মানে। আজি ইয়াতে ৰখি পেলাই ভাতটো খালোঁ আমি। এইডোখৰ জেগাত আমি সদায় ভাত খাওঁ মানে। তো আপোনালোকক মই ভাবিলোঁ জেগাডোখৰ মোৰ চইচৰ জেগাডোখৰ দেখাই দিছোঁ আৰু ভাত খোৱা জেগাডোখৰ এইডোখৰ চাওক। কি ধুনীয়া জেগা দেখিছেনে? আজি মানে মই ভিডিঅ'টো এইটো কাৰণে কৰিলোঁ, আজি এনেকুৱাই ঠাণ্ডা পৰিছে মানে মই এতিয়ালৈকে চুৱেটাৰ জেকেট মানে টুপি একো খোলাই নাই, ইমানেই ঠাণ্ডা লাগিছে মানে একদম কুঁৱলী পৰি আছে দেখিছেনে এইবিলাক। এতিয়া অলপ অলপ ৰ'দ ওলাইছে আৰু এইবোৰ চব কুঁৱলী পৰি আছে চাওক। আজি মানে আমি এইফালে এতিয়া যাম, এইটো চাইডে যাম, গৈ পেলাই এনেকৈ ঘূৰি পেলাই মেইন 4 লাইনত উঠিম। 4 লাইনত উঠি আকৌ এনেকৈ ঘূৰিম, কচু পথাৰ হৈ পেলাই চিধা ঘৰলৈ যামগৈ। এতিয়া টাইম 3টা বাজিছে, মানে মই ভাতটো খাই মানে ঠাণ্ডাত কঁপি আছোঁ আৰু উপায় নাই। আৰু আজি কিবা শুকুৰবাৰ, আজি শুকুৰবাৰ, দেওবাৰৰ পৰা বিহু ষ্টাৰ্ট। আৰু কালি দিনটো আছে আৰু দেওবাৰ দিনটোত চাওঁ আহিব পাৰোঁ নে নোৱাৰোঁ। আৰু যদি আহিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক মই ভিডিঅ' এটা ধুনীয়াকৈ কৰি দেখাম। আৰু ভিডিঅ'টো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এই মোৰ ল'ৰাটো এই বোলে নতুন মোবাইল এটা লয় বোলে। আপোনালোকে কমেণ্ট কৰি জনাব মোবাইলটো কি মোবাইল ল'লে ভাল হ'ব, আৰু আপোনালোকক দেখাম মোবাইলটো আনি পেলাই নে। কিন্তু ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া আপোনালোকে আৰু কথাবিলাক বুজিও পাব কি কৈছোঁ। ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নতুনকৈ আমিও ইউটিউব চেনেলটো খুলিছোঁ, আপোনালোকে অকণমান ছাপোৰ্ট কৰিব। ছাপোৰ্ট কৰিলে আৰু চেষ্টা কৰিম আৰু আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ কাৰণে। এতিয়া বৰ্তমান মানে আমি আৰু ফেৰীত আহোঁ, এইবিলাকে ভিডিঅ' আপোনালোকক দেখাব পাৰিম, তাতকৈ বেলেগ দেখাব নোৱাৰোঁ। ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই দেখালোঁ আৰু কালি আকৌ আহিলে মানে আকৌ বেলেগ জেগাত যদি যাওঁ তেতিয়াহ'লে আকৌ দেখাম। এতিয়া মানে মোৰ টুপি চুপি খুলিবলৈ মন যোৱা নাই, মানে ইমানেই ঠাণ্ডা লাগিছে, কঁপনি উঠিছে। আৰু এয়া জেগাডোখৰ একদম ধুনীয়া জেগা দেখিছে নাই? কি ধুনীয়া জেগা একদম। আমাৰ গাড়ীত কিন্তু বস্তু বহুত আছে আকৌ, মানুহে মানে লৈয়ে, মানে আমাৰ গাড়ীখন দেখা একদম ফেমাছ গাড়ী দেখিছে নাই? এখন চাকিৰ ৰাকিব লিখা আছে, একদম ফেমাছ গাড়ী মানে এইফালে চবেই গম পায় আৰু গোলাঘাট অটো ফেৰী বুলি কৈ দিলে। ঠিক আছে হ'ব, আপোনালোকে গোলাঘাট অটো ফেৰী বুলি কৈ দিব, একদম ডাইৰেক্ট আহি যাব। ঠিক আছে বাই বাই, আজিলৈ ইমানে দেখালোঁ আৰু।